নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ বহু দিনৰ অন্তত আৰু বহু দিনৰ মূৰত আজি লং ভিডিঅ' বনাবলৈ গৈ আছোঁ। কিয়নো তাৰ আগতে মই দুটা শ্বৰ্ট ভিডিঅ' দিছিলোঁ এই দুদিনত, আৰু আজি আপোনালোকক দেখাব গৈ আছোঁ মোৰ ফাৰ্মৰ কেনেকুৱানো কণ্ডিশ্যনত আছে, কিমান দিন হ'ল, বা এইবাৰনো গৰমৰ ছিজনত কেনেকুৱা ধৰণে কি মেনেজমেণ্ট কৰি ৰাখিছোঁ, সকলোখিনি A to Z আজি আপোনালোকক জনাম। আৰু পোৱালি আহোঁতে এটা ভিডিঅ' কৰি ৰাখিছিলোঁ, যিটো ভিডিঅ' নেকি মই আজিলৈ পাব্লিছ কৰিব পৰা নাই। সেই ভিডিঅ'টো আপোনালোকক দুদিন কালি মানে দি দিম। আৰু নেক্সট ভিডিঅ'ত আহিব যে মোৰ মানে যোৱা বেষ্টতনো মই কিমান টকা পালোঁ সেইটো আপোনালোকক জনাম বুলি কৈছিলোঁ, যে জিচিখন আনি আপোনালোকক দেখাম বুলি কৈছিলোঁ। সেই ভিডিঅ'টো মই আপোনালোকক বনাই দিম। আকৌ আজিৰ পৰা আপোনালোকে আমাৰ এই চেনেলটোত ৰেগুলাৰ ভিডিঅ' আপোনালোকে পাই থাকিব, চৰকাৰী স্কিমেই হওক বা ফাৰ্মিং ৰিলেটেডেই হওক, ভিডিঅ' দুইটাই পাই থাকিব। গতিকে আজিৰ পৰা আকৌ আপোনালোকে ৰেডি হৈ যাওক ভিডিঅ' চাবলৈ। তেনেহ'লে বলক আজি আপোনালোকক দেখাই যাওঁ যে মোৰ কিমান দিন হ'ল, কিমান ৱেট আহিছে, কি খুৱাইছোঁ, সকলোখিনি দেখাওঁ। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি দেখাৰ আগতে যদি এইফালে দেখাওঁ, চাওক দানাঘৰটো সম্পূৰ্ণৰূপে ভাঙিয়ে শেষ হৈ গ'ল। কাৰণ কিয়, সিদিনাখন যিটো ধুমুহা আহিছিলে, মই ভেকচিন দিব ওলাইছিলোঁ, ভেকচিন দিয়াৰ সময়তে আহি গ'ল ধুমুহা, আৰু ধুমুহাত গোটেই দানাঘৰ ভাঙি শেষ। আৰু এতিয়ালৈ ভাল কৰা হোৱা নাই, কাৰণ ঘৰতেই মানে দানাবিলাক থৈ দিছোঁ। গতিকে এতিয়ালৈ এইটো ভাল কৰা হোৱা নাই, আৰু কালি পৰহি মানে এইটো ভাল কৰিব লাগিব। ঠিক আছে, এণ্ট্ৰি হ'ল মোৰ এফালে, আপোনালোকে জানে। এতিয়া বৰ্তমান লগাই দিছোঁ, আপোনাৰ নিপুলত লগাই দিলোঁ পানী, আৰু টেংকি দি থৈ দিছোঁ। আৰু কি হৈছে এইফালে এবাৰ দেখিছেনে, ধুনীয়াকৈ নেটটো চাৰিও চাইডে এনেকৈ গোটেই ৰাউণ্ডত নেট দি দিছোঁ। আৰু এইফালে জাষ্ট এই মানে আলপিন দুটা খুলি গৈছে, এতিয়া কোনো প্ৰব্লেম নাই, কাৰণ মোৰ আজি 21 দিন হৈ গৈছে। ঠিক আছে, এইফালে এণ্ট্ৰি এনেকৈ সোমাই আহোঁ, আৰু এইখন কি কৰোঁ, এইখিনিতে এনেকৈ লগাই পেলাই থৈ দিওঁ। ঠিক আছে, আৰু এনেকুৱা ধৰণে পৰিৱেশটো ধুনীয়াকৈ হৈ আছে। আৰু এতিয়া বৰ্তমান আজি হৈছে, মই ক'লোঁ আপোনালোকক 21 দিন পাৰ হৈ গৈছে। ঠিক আছে, 21 দিন পাৰ হৈছে, কিন্তু মই আপোনালোকৰ কাৰণে লং ভিডিঅ' এইটোৱে ফাৰ্ষ্ট। ঠিক আছে, এইবাৰ এইটোৱে ফাৰ্ষ্ট বুলিব পাৰি, কিয়নো মই ইয়াৰ আগত এটা ভিডিঅ' দিয়া নাই, কাৰণ মই বেলেগ এটা কামত ব্যস্ত হৈ আছিলোঁ। মই কৈছোঁ যে বেলেগ এটা কাম কৰি আছিলোঁ, যাৰ কাৰণে মই এইবাৰ ভিডিঅ' আপোনালোকক দিব পৰা নাছিলোঁ। আৰু শ্বৰ্ট ভিডিঅ' দুটা দিছিলোঁ, যিটোত নেকি আপোনালোকক কৈছিলোঁ যে কিমান দিন হ'ল, কিমান ৱেট আহিছিলে। ঠিক আছে, আৰু আজি সম্পূৰ্ণ প্ৰচেছ আপোনালোকক দেখাম, যে কি কেনেকুৱা ধৰণে কি কৰিলোঁ আৰু কিমান দিনত পোৱালি ল'লোঁ, সকলোখিনি কৈ আছোঁ আপোনালোকক। এতিয়া ফাৰ্ষ্ট দেখাই দিওঁ, মই নিপুল টিংকাৰত এবাৰ পানী ধুনীয়াকৈ দি দিলোঁ। দিয়াও কিন্তু পানী দিয়াৰো এবাৰ দেৰি হৈছে, কাৰণ মই মানে টাইমে একদম মিলাব পৰা নাছিলোঁ। ঠিক আছে, সেইটো কাৰণে ঘৰত যিহেতু মই নাছিলোঁ, আৰু ঘৰতো অলপ কৰিবলৈ মানে নোৱাৰে, গতিকে কি হৈছে, অলপ লেট হৈ গৈছে। নিপুল টিংকাৰ আজি 3 দিনমানহে হৈছে লগাই দিয়ে। ঠিক আছে, তাৰ আগতে কিন্তু মেনুৱেল টিংকাৰে ব্যৱহাৰ কৰি আছিলোঁ। আৰু যিহেতু আপোনাৰ গৰমো ছিজন হয়, গতিকে মেনুৱেল টিংকাৰ লগাই থৈছিলোঁ, একো প্ৰব্লেম হোৱা নাই বাৰু। কিন্তু মোৰ মেনুৱেল টিংকাৰ এটা কাৰণে প্ৰব্লেম হয়, কি মেনুৱেল টিংকাৰত আপোনাৰ পানীটো পেলাই দিয়ে। ঠিক আছে, বহুতেই মানে সেইটো এটা মানে বেয়া বুলিব পাৰি, চাঙত বিশেষকৈ মেনুৱেল টিংকাৰত আপোনাৰ পানীটো পেলাই দিয়ে। ঠিক আছে, আৰু পেলাই মানে কিয় পেলাই, যদি মানে পানীটো কম থাকে তেনেহ'লে পেলাই, যদি বেছিকৈ থাকে তেনেহ'লে কিন্তু নপৰে, যদি কমি যায় পানীটো সিহঁতে গাত লাগি কিনে পৰি যায়। ঠিক আছে, আৰু এতিয়া চাব পাৰে মলটো আপোনালোকে যদি চায় তেনেহ'লে দেখা পাইছে মলটো অলপ অলপ হৈছে। কালি চাফা কৰা গৈছিলে মলটো, আৰু আজি এইখিনি হৈছে, আৰু কালি মানে হয়তো চাফা কৰিব লাগিব। আৰু মৰ্টেলিটি 2 কিন্তু হৈ আছে, আৰু এইফালে দেখিছে মৰ্টেলিটি হৈ আছে। আৰু এতিয়া বৰ্তমান আপোনালোকে বহুতেই ভাবিব পাৰে যে ভিটামিন, ঠিক আছে, গৰমৰ ছিজনত কি ভিটামিন লগাইছোঁ। ঠিক আছে, এতিয়া মই কোনো ধৰণৰ ভিটামিন লগোৱা নাই, আৰু ভিটামিন এটা কাৰণে নলগাওঁ, যিহেতু এতিয়া গৰমৰ ছিজন হয়। আপোনালোকে গৰমৰ ছিজনত বেছি ভিটামিন ইউজ নকৰিব, কিয়নো গৰমৰ দিনত আপোনাৰ দানাটো কিন্তু ভাল আহে। ঠিক আছে, দানাটো আপোনালোকে ধুনীয়া ভিটামিন দানাটো থাকে, আপোনালোকে দানাটো ভালকৈ খুৱাওক, বেষ্ট কণ্ডিশ্যনৰ আপোনালোকে ডাঙৰ কৰিব পাৰিব চৰাইবিলাক। ঠিক আছে, আপোনালোকে কোনো চিন্তা নকৰিব যে মই কি ভিটামিন লগাম, আমুকটো ভিটামিন লগাম নেকি, তামুকটো ভিটামিন লগাম, তেনেকুৱা ধৰণৰ আপোনালোকে কৰিব নালাগে। আপোনালোকে ধুনীয়াকৈ ভিটামিন আপোনালোকে একোৱে লগাব নালাগে, খালি দানাটো খুৱাওক, আৰু সিহঁতক পাৰিলে আদা দিয়ক। ঠিক আছে, মই কৈছোঁ আপোনালোকক আদা খুৱাওক, যিমান পাৰি আপোনালোকে সদায় ডেইলি আপোনালোকে পাৰিলে আদা লগাওক। ঠিক আছে, মই আদাটো কিমান পৰিমাণে লগাব লাগে সেইটো মই আপোনালোকক কৈছিলোঁ আগতে, আৰু নেক্সট এটা ভিডিঅ' লাগিলে বনাম, মই কিমানকৈ খুৱাই আছোঁ আপোনালোকক দেখাম, লাগিলে কেনেধৰণে খুৱাইছোঁ। আৰু এইফালে দেখিছে ধুনীয়াকৈ, সিফালে কিন্তু মোৰ অলপ টিপালটো ফাটিছে, মানে সেইটো চাইডে, সেইটো কাৰণে দিয়া নাই, এইফালেও দিয়া নাই, ইটো চাইডেও দিয়া নাই। ঠিক আছে, দিয়া নাই, আৰু কালি পৰহি মানে টিপালটো সিফালে অলপ লগাই দিম, লগোৱাৰ পিছত ইফালে এইখিনি এৰি দিম। এতিয়া এইখনত অলপমান ডাঠ হৈ আছে, এইখনৰ পৰা দুটামান ইয়াত দি দিম, ইয়াতে দেখিছে পাতলা হৈ আছে, ইয়াতে ধুনীয়াকৈ পাতলা হৈ আছে। এইফালে এইখনতো ডাঠ হৈ আছে, এইখনৰ পৰা তাত দিম, আৰু সেইখনৰ পৰা ইয়াত দিম, এনেকৈ মিলাই দিম। ঠিক আছে, আৰু এতিয়া বৰ্তমান ভিটামিন কোনো ধৰণৰ দিয়া নাই, মই ক'লোৱে। আৰু এইকেইদিন যিহেতু অলপ ঠাণ্ডা পৰিৱেশ হৈ আছে, গৰম নাই, সেইটো কাৰণে ফেনটো লগোৱা নাই। কিন্তু ফেনটো লগাব লাগে এটা কাৰণে, সিহঁতে যাতে ভয় নাখায়। কিন্তু এইবাৰ চৰাইখিনি কি হ'ল, মোৰ এটা বস্তু দিয়া
মানে সৰুতে মই এটা বস্তু দিওঁ আপোনালোকক মই ভিডিঅ'ত জনাইছিলোঁ যিটো বস্তু দিলে নেকি চৰাইটো মানে ঠাণ্ডা হয় গম পাইছে উৎপতীয়া নহয় কিন্তু এইবাৰ অলপ দিয়া মোৰ খেলিমেলি হ'ল ঠিক আছে খেলিমেলি হোৱাৰ কাৰণে চৰাইটো মানে খুব উৎপতীয়া ঠিক আছে আৰু উৎপতীয়া হ'লে অলপ দিগদাৰ হয় মানে চৰাইবিলাক চব মানে পৰি যায় ঠিক আছে মাটিত পৰি থাকে আৰু সেইটো কাৰণে অলপ প্ৰব্লেম হয় যিহেতু আমাৰ ইয়াত গুৰি অৰ্থাৎ গুৰিটো বেছি আহে গতিকে অলপ প্ৰব্লেম হয় তলত মানে গুৰি সোমাই আহি ফুটা দি গুৰি সোমাই আহি কেনে মানে চৰাই খায় ঠিক আছে তাৰ কাৰণে অলপ প্ৰব্লেম হোৱা দেখা যায় ঠিক আছে আৰু বাকী এতিয়া গ্ৰ'থটো ঠিকে আছে আজি হৈছে 21 দিন আৰু থাকিব লাগে 800 কিমান আজি এভাৰেজ 900 মান আহিব লাগে 900 ওপৰত হয়তো আজি থাকিব চৰাইবিলাক বাৰ্ডছবিলাক আপোনালোকে দেখিছে ধুনীয়া হৈ আছে একো তেনেকুৱা ধৰণৰ প্ৰব্লেম হোৱা নাই আৰু মোৰ এটা প্ৰব্লেম হৈছিলে যিহেতু মোৰ ইকলাই বেছিকৈ লাগে ইকলাই প্ৰব্লেমটো আহিছিলে চাউণ্ড আছিলে অলপ চাউণ্ড থকাৰ কাৰণে মই আপোনাৰ নিজে বেজীটো ইনজেকশ্যনটো মাৰি দিলোঁ ইনজেকশ্যন মাৰাৰ পিছৰ পৰা কিন্তু একো কোনো ধৰণৰ প্ৰব্লেম নাই আৰু আপোনালোকে যিমানেই আপোনালোকৰ মানে কি চাঙত নিদিয়ককৈ যিমানকৈ চাফাকৈ নাৰাখক কিয় আপোনালোকে কিন্তু স্প্ৰেটো কৰিব ঠিক আছে স্প্ৰে কৰক আপোনাৰ স্প্ৰে 3 দিনমান যদি লাগাতাৰ কৰে কিন্তু আপোনালোকৰ চাউণ্ডটো নাইকিয়া হৈ যাব ঠিক আছে আৰু চাউণ্ডটো এটা কাৰণে আপোনালোকৰ নাইকিয়া নহয় বহুতে কয় CRD লাগিছে অমুক লাগিছে তমুক লাগিছে আপোনালোকৰ এটা কাৰণে CRD বা এনেকুৱা চাউণ্ডটো নাইকিয়া নহয় আপোনালোকে কি কৰে চাউণ্ডটো বহুত দিনীয়া হৈ যায় তাৰপিছতহে আপোনালোকে স্প্ৰে কৰে আপোনালোকে যেতিয়া শুনিছে চাউণ্ড আহিছে চৰাই এনেকুৱা খেচখেচাই আছে তেতিয়া আপোনালোকে লগালগ কি কৰক স্প্ৰে কৰক লগালগ একশ্যন লওক তেনেহ'লে আপোনালোকে কিন্তু কমিব যদি আপোনালোকৰ বহুত দিন হৈ যায়গৈ ধৰি লওক যিকোনো এটা বেমাৰ যদি আপোনালোকে কম সময়তে যদি আপোনালোকে নিৰ্মূল কৰিব চেষ্টা কৰে সেইটো নিৰ্মূল হ'ব কিন্তু বহু দিন যেতিয়া হৈ যাব সেইটো কিন্তু নিৰ্মূল হওঁতে টাইম লাগে আৰু তেতিয়ালৈ হয়তো আপোনাৰ লিফটিঙে হৈ যাব তেনেকুৱা ধৰণৰ প্ৰব্লেম দেখা যায় বহুতৰে হৈছে তেনেকুৱা গতিকে যেতিয়া আপোনালোকৰ চাউণ্ড আহে তেতিয়া আপোনালোকে চৰাইবিলাক পাতলা কৰি দিয়ক আৰু আপোনালোকে স্প্ৰে কৰক ঠিক আছে আপোনাৰ স্প্ৰে আপোনালোকৰ ৰেছপাইট দি স্প্ৰে কৰিব পাৰে নহ'লে আপোনাৰ মেন্থেল দি স্প্ৰে কৰিব পাৰে স্প্ৰে কৰি দিয়ক আপোনালোকৰ চাউণ্ডটো নাইকিয়া হৈ যাব আৰু এতিয়া পৰিৱেশটো আজি আপোনালোকক দেখালোঁ আৰু বেছি দীঘল নকৰোঁ আজিৰ ভিডিঅ'টোত এইখিনিয়ে দেখালোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে যিসকল নতুন ফাৰ্মাৰ আছে তেখেতলোকৰ যাতে উপকাৰ হয়